আপোনাৰ অনুভৱ যথেষ্ট ভাল লাগিল বাইদেউ আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে জানিব বিচাৰিছে ভৱিষ্যতে কেনেধৰণৰ সপোন আপুনি পুহি ৰাখিছে মানে মই এতিয়া হওক বা অন্যান্য ক্ষেত্ৰতে হওক আপোনাৰ সপোনটোতো ডাঙৰেই দেখি আছো কিন্তু নাজানো এতিয়া বাৰু ভৱিষ্যতে মোৰ 2-3টামান প্ৰজেক্টৰ কথা চলি আছে এইখিনি শেষ হ'লে সেইখিনি কাম আৰম্ভ হ'ব আৰু এটাই আছে জীৱনত এক্টিং কৰিম বুলি আহিছো অভিনয় জগতখনলৈ আহিছো যেতিয়া জীৱনত মৰাৰ মানে মৃত্যুৰ শেষ মুহূৰ্তলৈকেতো অভিনয় কৰি যাম কিন্তু কথাটো হ'ল যে ভাল কামৰ ভোগটোতো মানুহৰ থাকে আৰু সেইটো মোৰো আছে ভাল কাম লাগে মুঠতে চিৰিয়েল বুলি মই ক'বলৈ নাযাওঁ ধাৰাবাহিকৰ কথাই ক'বলৈ নাযাওঁ কিন্তু চিনেমাই হওক বা ৱেব চিৰিজ এতিয়া ৱেব চিৰিজৰ খুব হেৰি চলিছে গতিকে ৱেব চিৰিজে হওক বা বাহিৰতো মানে ৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ ৱেব চিৰিজৰ কাম কৰা চিনেমা নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত ৱেব চিৰিজৰ কাম কৰাৰ এটা সপোন পুহি ৰাখিছো চাওঁ কিমান দূৰ সফল হ'ব পাৰোঁ আৰু অসমতো বহুত ভাল ভাল পৰিচালক আছে তেওঁলোকৰ লগত চিনেমা কৰাৰ কিছু সপোন আছে সেইবোৰ চেষ্টা কৰিম সেইবোৰ সফল কৰিবলৈ আৰু তোমালোকৰ বা অসমবাসী ৰাইজৰ যদি আশীৰ্বাদ থাকে নিশ্চয় কৰিব পাৰিম হয় নিশ্চয় বাইদেউ আমাৰ সকলোৱে আচলতে আপুনি মৰমৰ এগৰাকী অভিনেত্ৰী আৰু সকলোৰে আশীৰ্বাদ আছে আপোনাৰ অভিনয় ৰাইজে নিশ্চয় চাই ভাল পায় কাৰণ মোৰো যথেষ্ট প্ৰিয় আৰু আমাৰ ৰাইজেও হয় ভাল পাইছে এটা কথা কওঁ আচলতে কি হৈ যায় ন এগৰাকী অভিনেতা বা অভিনেত্ৰী তেওঁ নিজেই সেই অহংকাৰ ভাৱ এটা লৈ থাকি লাভ নাই কাৰণ তোমালোক বা ৰাইজ যদি নাথাকে ন আমি একো নহয় আমি শূন্য প্ৰথম কথাটো আমাক যেতিয়ালৈকে ৰাইজে মৰম কৰিব ভাল পাব চাব বিচাৰিব তেতিয়ালৈকেহে আমি অভিনেতা বা অভিনেত্ৰী হৈ থাকিব পাৰিম নহ'লে আমাৰ একো অস্তিত্ব নাই এতিয়া যদি আমি টিভিত ওলালে বা ডাঙৰ পৰ্দাত ওলালে যদি মানুহ নাচায় মানে টিভিটো বন্ধ কৰে বা চিনেমা হললৈ নাযায় আমাৰ অভিনয় কৰাৰ হেৰিটোৱে নাথাকিলে ন গতিকে আমি আচলতে ধন্যবাদ তোমালোকক জনাব লাগে তোমাকো কৈছো বা গোটেই ৰাইজক কৈছো যিসকলে ভাল পায় তেওঁলোকৰ আশীৰ্বাদতে আজি চাগে এইখিনি নিশ্চয় হয় বাইদেউ আচলতে ভাল লাগিল কৰিব পৰা নাই বাৰু একোৱে কৰিব পৰা নাই কিন্তু মানে যি 1% কৰিছো সেইখিনিও চাগে মানে ৰাইজৰ আশীৰ্বাদত হয় বাইদেউ আপোনালোকৰ পৰিয়ালৰ বিষয়ে অকণমান জানি ন কোন কোন আছে আপোনালোকৰ পৰিয়ালত আচলতে মোৰ মা মোৰ ভণ্টি এজনী আৰু আমি জইণ্ট ফেমিলিত ডাঙৰ হোৱা মই মানে মোৰ ককা ঢুকালে বাৰু আইতা আছে মোৰ মামা আছে মামাৰ ল'ৰা আছে এয়াই আৰু বাইদেউ আপুনি ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক আপোনাৰ বিষয়ে জানিবলৈ আপুনি সুবিধা দিলে আমাক এইকণ সময় আচলতে যথেষ্ট ভাল লাগিল আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিলে আৰু আপোনালোকৰ কথা পাতি যথেষ্ট ভাল লাগিল মোৰো খুব ভাল লাগিল যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিবা মানে কিবা যদি মুখে ওলাই গৈছে ক্ষমা কৰিবা আপুনি যিখিনি কথা কৈছে সেইখিনি সুন্দৰ কথা কৈছে আৰু আচলতে আপোনালোকৰ কথা পাতিবলৈ পাই আমিও যথেষ্ট সুখী আপোনাৰ দৰে এগৰাকী অভিনেত্ৰী আমি সদায় টিভি পৰ্দাত দেখি থাকোঁ কিন্তু আপোনাৰ লগত এনেদৰে কথা পাতিবলৈ পাই আমি যথেষ্ট ভাল পালোঁ আৰু খুব ভাল লাগিছে দেই বিৰাট একদম অশেষ ধন্যবাদ আৰু সিমানখিনি যোগ্য বুলি ভবাৰ কাৰণে হয় আচলতে আমি আপোনাৰ অভিনয় চাই যথেষ্ট ভাল পাওঁ আৰু এগৰাকী অভিনেত্ৰী হিচাপে আপুনি সফল হৈছে বুলি আমি ভাবোঁ কাৰণ আপোনাৰ সুন্দৰ অভিনয় দেখি হয় বাইদেউ আপুনি অনাগত দিনত আহিবলগীয়া যিবিলাক পৰিকল্পনা আৰু অনাগত ধাৰাবাহিকতে হয় বা অভিনয় জীৱন আপুনি আগুৱাই নিয়ক আপোনাৰ সপোনবিলাক বাস্তৱ হওক আমি সেইটোৱে আশা কৰিছোঁ আমাৰ জীৱনলৈ ৰেডিঅ' সংগৰ তৰফৰ পৰা আৰু আপুনি ইমান ব্যস্ততাৰ মাজতে এইকণ সময় দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ